হাই হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ভাস্কৰ ব্লগ। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আজি জানিছে আজি কাতি বিহু, তো অলপ নোখোৱাওঁ কি কৰিম কাতি বিহু উপলক্ষে। তো ব'লক। মায়ে অলপ তুলসী পুলিটো অলপ মুচি কাচি চফা কৰি দিলে, তাৰপিছত কাষত লাগি থকা জাবৰ জোঁথৰবিলাকো অলপ আঁতৰাই দিলে। আৰু মা অলপ ভালকৈ কৰিবা। তো ফ্ৰেণ্ডছ ব'লক পিছত কি হয় চাওঁ। তো পাই এতিয়ালৈ জয় জয় ৰাম তুলসী তলে মৃগপহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে। তো ফ্ৰেণ্ডছ তুলসীজোপাত এনেকৈ চাফ চিকুণ কৰি মুচি কাচি ৰেডি কৰি থৈছোঁ। সন্ধিয়া তুলসীজোপাত চাকি জ্বলাব লাগিব ইয়াত। তো আৰু প্ৰসাদ চসাদ বিলাব লাগিব ঘৰলৈ অহা গৃহস্থীবিলাকক। তো ইয়াত কলপুলি এডাল ৰুলোঁ, ইয়াত মাটি চাকি লগাব লাগিব। আৰু ফ্ৰেণ্ডছ তো ইয়াত বোম চোম আনিছে, এইকেইটা বোম নহ'ব আৰু বোম আনিব লাগিব এতিয়া। তো বোলো সন্ধিয়াকৈ লগ পাম। ফ্ৰেণ্ডছ 12টাত আহি পালোঁহি। এই জাষ্ট এতিয়া 12টাতে জলপান খাব দিলে, সাজ খালোঁ। দেন এতিয়া ভাত পানী খাই লৈ যাম আৰু এতিয়া ঘৰত গৈ চাকি বন্তি লগাব লাগিব সন্ধিয়াকৈ। তো বাই। তো ফ্ৰেণ্ডছ ফাইনেলি চাকি বন্তি লগালোঁ তুলসীৰ তলে তলে। এয়া মমবাতি লগাইছোঁ, এইফালেও লগাইছোঁ। কলগছতো লগালোঁ মমবাতি। সেইফালে চব নাকি ধুনীয়া, চবফালে চাকি বন্তি লগাইছে, সেইফালে চাকি বন্তি লগাইছে পূৰা। তো ব'লক বোমা আনোগৈ। বোমা 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 ক'ত আছে? বোমা বোমা ক'ত আছে? বোমা বুম 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 বুম। তো ইয়াত বোমা ফুটাম এতিয়া। তো ফ্ৰেণ্ডছ ফাইনেলি বোম ফুটাবলৈ লৈছোঁ। বোম বোম ফুটা 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 ফুটা। ওৱান ছেকেণ্ড ৰ ফালে এদম আৰু বোম আছেই, ফুটাব লাগিব এতিয়া। ফুটা 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 বোমা 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 ফুট ফুট ফুট। জ্বলিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা ঘণ্টাটো দবাবলৈ কেতিয়াও নাপাহৰিব। তো বাই, লগ পাম অন্য এটা ভিডিঅ'ত।